हेलो नमस्कार बंधुসকল কি খবৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে মোৰে চেনেল পৰাগ ভাই এতিয়া মানে সময় হৈ গ'ল 11টা এতিয়া আমি গৈ আছো টাউনলৈ মানে আমাৰ বাবু আৰু মই গৈ আছো টাউনলৈ মানে কি হ'ল এতিয়া আমি মানে গৈ আছো মটৰটা ভাল কৰিবলৈ দিবলৈ ভিডিঅ'টো চাই গৈ থাকক এটা ধুনীয়া পেইণ্টিং দেখাই আছো জুবিন দাৰ ধামাকা পেইণ্টিং এটা দেখাই আছো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক আগলৈকে ধামাকা হ'বলৈ গৈ আছে এতিয়া আমি ৰাজমা পুখুৰীৰ ছাইডত আহি আছো থানাৰ ছাইডত আমাৰ সেইফালে আমি মটৰটো ভাল কৰিবলৈ দিম আৰু আমি মটৰটো ভাল কৰিবলৈ দিয়াৰ পিছত আমি এটা ধুনীয়া পেইণ্টিং দেখাবলৈ গৈ আছো যিজনক নেকি গোটেই অসমবাসীয়ে চিনি পায় যিজনক নেকি গোটেই অসমবাসী ভিতৰত সোমাই আছে সৰুৰ পৰা ডাঙৰলৈ বৃদ্ধালৈকে ভিতৰত প্ৰতিজনৰ ভিতৰত সোমাই আছে সেইজনে হৈছে অসমৰ সাংসদ জুবিন দাৰ এটা সুন্দৰ পেইণ্টিং আছে পেইণ্টিংটো দেখাবলৈ গৈ আছো বৰ্তমান এতিয়া গৈ আছো ৰাজমা পুখুৰী পাব হৈছে থানা আৰু গাইছ এতিয়া আমি আহি পাই গ'লো যোৰহাট বতৰ আৰক্ষী থানা যোৰহাট এখন আৰক্ষী থানা যোৰহাট জিলাৰ আৰক্ষী থানাখন এইখনেই হৈছে আমি এতিয়া যোৰহাটৰ সেইফালে দি এনেকৈ কৰি এনেকৈ সোমাই গৈ আছোঁ ফাইনেলি আমাৰ নিজৰ জেগাত আমি আহি পাই গ'লোহি এতিয়া আমি মটৰটো সোমাই লওঁ এতিয়া দোকানলৈ লৈ গৈ লওঁ দোকানখন আছে আপোনাৰ এইখিনি থানা সন্মুখতে এখন থানা আছে থানাখন এইটো ছাইডতে আছে দোকান কি প্ৰব্লেম চলিছে মটৰটো আমাৰ মটৰটো এইটো ভিতৰটো জ্বলি গ'ল ন এইটো এতিয়া বনাওঁতে কিমান খৰচ হ'ব 1400 খৰচ হ'ব আচ্ছা আপোনাৰ দোকানখন কিমান দিন হ'ল দাদা আপোনাৰ ইয়াত দোকানখন ইয়াত মানে কিমান দিন হ'ল আপুনি ইয়াতে থকা ইয়াতে 6 বছৰ হৈ গ'ল দাদা ইয়াতে 6 বছৰ হৈ গ'ল দাদা ইয়াতে থকা দাদা দোকানখন আছে এখন যোৰহাট থানাখন আছে যোৰহাট থানাখনৰ যিটো ৰাস্তাটো এইটো আপোনাৰ ৰাইট চাইডে ফাটি গৈছে সেই ৰাস্তাটো 4 নম্বৰ দোকানখনে দাদা দোকান গাইছ মই আপোনালোকক যোনটো জেগালৈ লৈ আহিম বুলি ভাবিছিলোঁ সেইটো জেগাত মই যোৰহাট থানালৈ যোৱা ৰাস্তা আৰু সেইফালেতো তিনিআলিটো আছে সেইটো ছাইডত আহি আপুনি ডাইৰেক্ট এইফালে এইটো ৰাজমা পুখুৰীটো আছে সেই ৰাজমা পুখুৰীটো যিখিনি ৱাল আছে আপোনাৰ সেইখনত এই ৱালখনতে জুবিনদাৰ পোষ্টাৰ এখন অংকন কৰা হৈছে এইখন দেখিছে বহুত মানুহে দেখিছে আৰু যিসকলে দেখা নাই কি সেইসকলৰ বাবে মই ভিডিঅ'টো বনালোঁ আগলৈকে চাই গৈ থাকক আৰু কোনে কোনে ভাল পায় আহিব ফটোখন চাবলৈ এতিয়া ভিডিঅ'টো ব'লক আগলৈকে চাই গৈ থাকক যদি আপোনালোকে যোৰহাট টাউনৰ বিগ বজাৰখন দেখি পোৱা নাই ন এইখন চাই লওক বিগ বজাৰখন চাব দেই যোৰহাট টাউনৰ বিগ বজাৰখন আছে এইখনেই হৈছে যোৰহাট টাউনৰ বিগ বজাৰখন এতিয়া বন্ধ চলি আছে বন্ধ হৈ আছে মানে এতিয়া এইখনেই আমাৰ চলিবা বহি আছে এইখনেই হৈছে যোৰহাটৰ বিগ বজাৰখন আৰু গাইজ এইফালে যদি চাই যোৰহাট ষ্টেডিয়ামটো আছে সেইফালে কৈটো হৈছে যোৰহাট ষ্টেডিয়াম সেইখন গেট বনাই আছে কিবা আহিছে মালা চালা আহিছে মালা বন্ধ হৈ গ'ল মালা বোলে বন্ধ হৈ গ'ল গমেই নাপাওঁ যোৰহাটতে থাকি মালা বন্ধ হৈ গ'ল আৰু গাইজ যদি চাই এইখনে হৈছে JB কলেজ আৰু এইখনে হৈছে JB কলেজৰ গেটখন এইখনে JB কলেজ ইয়াতে জুবিন দা পঢ়ি গৈছিল আৰু এইখন জেগাখনে ফুচকা কিবাকিনি বিকি আছে গৰমত এইখিনি খাই আছে আৰু আমি ফাইনেলি আহি কিবাকিনি গাই উল্টা পুল্টা কিবাকিনি গাই আমি ৰবংঘাট আহি পাই গ'লোঁ বৰুৱা চাৰিআলি আহি গ'ল বৰষুণ হৈ পেলাই পৰা দৌৰা দৌৰা লাগি গ'ল মানুহবোৰ দৌৰা দৌৰা লাগি গ'ল ঐ পালে পুৰা ঢালি গ'ল বৰষুণ দৌৰা দৌৰা লাগি গ'ল আমাৰ জুবিন দাইটো এক্টৰ কি হ'ল পানী পককে পৰি গ'ল মানুহ দৌৰা দৌৰি লাগি গ'ল অ' দা এতিয়া যে বৰষুণটো আহিব আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱটো হৈছে অনুভৱ কেনেকুৱা বতৰটো বৰষুণৰ নিদিলে বেয়া লগা হৈছে নহয় অনুভৱ কেনেকুৱা মোৰ অনুভৱ ইমানে হৈছে যে বৰষুণ পৰিব টিপি বাবু তই হাঁহ খাবি নাই তই চুৱাব পাৰিবি জানো Luego caballa, le pista jabole igual. Ya le pista jabole igual. Le pista kamili. Kundo kabi. Itu. Oh, itu he kabi di. Bawa boleh itu he kai.
নাখালে এতিয়া আহি গ'লোঁ ইয়াত দাস ব্ৰইলাৰ আমি মানে এইটো চেমাইটো কাটিবলৈ কাটিবানে খাব লাগিব আজি অঁ বোলে 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 কাটা 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 ধুনীয়াকৈ সৰু সৰু পিচ কেনেকুৱা হ'ব খাবলৈ ভাল হ'ব কিহৰ লগত খালে ভাল হ'ব কোমোৰাৰ লগত জহা কোমোৰা নে বঢ়িয়া এইটো কাটি দিয়া ধুনীয়াকৈ হেল্ল' গাইজ কি খবৰ এতিয়া মানে আমি সময় হৈ গ'ল 10টা এতিয়া মানে বজাৰৰ পৰা আহি আছোঁ দোকান চোকান বন্ধ কৰি আহোঁ ন পুৰা বৰষুণ দি আছে আৰু কিনকিনকৈ বৰষুণৰ কথা নক'বই আৰু এইটো বতৰ কেনেকুৱা তেনেকুৱা হৈ গ'ল আৰু এই মন গ'ল বৰষুণ এই মন গ'ল ৰ'দ এতিয়া বাবুৱে এইটো বেচাটো আহি আছে চলাই চলাই আমি দুটা আহি আছোঁ বজাৰৰ পৰা চব বিয়া কাটাটো দিছোঁ মৰ্ণিং বন্ধুসকল কালি ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ কালি আহি দেৰি হৈ গ'ল আহি মোবাইল চাৰ্জ শেষ হৈ গ'ল আৰু গা চা ধুই মেলি ভাত চাত খাই খোৱালে মানে 12টা বাজি গ'ল আৰু ভিডিঅ'টো ইডিট কৰালে মানে শেষ হৈ গ'ল ভিডিঅ'টো গতিকে এণ্ড কৰিবলৈ নাপালোঁ গতিকে আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছোঁ আৰু আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব আৰু কমেণ্ট কৰিব আপুনি ক'ৰ পৰা চাইছে আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা চাইছে আৰু আপুনি কমেণ্ট কৰি জনাব আপোনালোকে কমেণ্ট কৰি মোক অকণমান উৎসাহ দিব কেনেকৈ ভিডিঅ'বোৰ বনাই যাবলৈ অসম প্ৰথম অসম সদায় জয় অসম